চিকিৎসাৰ বলি হৈ এগৰাকী প্ৰসূতি সংকটজনক অৱস্থাৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি নগাঁৱৰ জুৰিয়াৰ মুস্তাফা সেলিম আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে তেজপুৰৰ EMM হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ কৰ্তৃপক্ষ আৰু ডাক্তৰ SD ভৰালীৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত আজি এক গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে এজাহাৰকাৰী ছালিম আহমেদে ভনীয়েক মুস্তাফি জিন্নতাৰা আহমেদক প্ৰসূতিজনিত কাৰণত প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ SD ভৰালীৰ পৰামৰ্শক্ৰমে যোৱা 8 আগষ্টত তেজপুৰৰ EMM হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱাৰ পিছত 9 আগষ্টত প্ৰসূতিগৰাকীৰ অস্ত্ৰোপচাৰ কৰি প্ৰসৱ সম্পন্ন কৰা হয়। ইয়াৰ পিছত 12 আগষ্টত প্ৰসূতিগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়। ইমানলৈকে সকলো ঠিকেই আছিল যদিও অস্ত্ৰোপচাৰৰ 15 দিনৰ পিছত প্ৰসূতি মাতৃগৰাকীৰ পেটৰ বিষকে ধৰি একাধিক জটিলতাই দেখা দিয়াত ডাক্তৰ SD ভৰালীৰ লগতে আন কেইবাজনো চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰসূতিগৰাকীৰ পৰিয়াল নিশ্চিত হয় যে প্ৰসৱকালীন অস্ত্ৰোপচাৰৰ সময়ত হোৱা চিকিৎসকৰ ভুলৰ বাবেই প্ৰসূতিগৰাকীৰ এনে জটিল অৱস্থাৰ সন্মুখীন হ'বলগীয়া হয়। সম্প্ৰতি প্ৰসূতি মাতৃগৰাকীয়ে চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি থকা বুলি পৰিয়ালৰ তৰফৰ পৰা জানিব পৰা গৈছে। এই সন্দৰ্ভত EMM হাস্পতাল কৰ্তৃপক্ষক প্ৰসূতিগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা লিখিত ৰূপত জনোৱা হৈছে যদিও হাস্পতাল কৰ্তৃপক্ষই গা এৰা মনোভাৱেৰে পৰিচয় দিয়া বুলি উল্লেখ কৰি মুস্তাফা সেলিম আহমেদে এনেদৰে কয়। ঘটনাটো মানে মোৰ ভণ্টিয়ে বিয়া দিছিলোঁ তেজপুৰলৈ। তেজপুৰত যেতিয়া ছেকেণ্ড বাচ্চা যেতিয়া লৈছে লোৱা সময়ত তেজপুৰ সদৰস্থিত EMM হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ তাৰ যোনজন প্ৰসূতি ডক্টৰ আছে SD ভৰালী তেখেতৰ তত্বাৱধানত ট্ৰিটমেণ্ট লৈ আছিলে আৰু তেখেতেই তাৰপিছত বাচ্চা যেতিয়া নেকি জন্ম হ'ব তেতিয়া চিজাৰিং কৰি পেলাই ছেকেণ্ড বাচ্চা জন্ম হৈছে। কিন্তু ইয়াৰ পিছত ৰোগীক যেতিয়া যাব দিছে আমাৰ ঘৰলৈ, ঘৰত যোৱাৰ কেইদিনমান পিছৰ পৰা ৰোগীজন লাহে লাহে অসুস্থ হৈ আছে। ইয়াৰ বিষয়ে আমি লগে লগে এইজন চিকিৎসকক আমি অৱগত কৰোঁ। তেখেতে আমাক প্ৰেছক্ৰাইব কৰিছিলে যে ইয়াত গেছৰ কিছুমান টেবলেট দি দিছিলে, কৈছিলে এইখিনি খালি আৰাম পাই যাব। কিন্তু এইখিনি খোৱাৰ পিছতো যেতিয়া আৰাম পোৱা নাই, আমি নগাঁৱত আমি লগে লগে আৰু এজন গাইনকলজিষ্টক দেখুৱালোঁ। তেওঁ দুটামান পৰীক্ষা কৰি পেলাই আৰু পৰীক্ষাখিনি যেতিয়া নেকি ৰিপৰ্ট ওলালে তেতিয়া মানে আমি গম পাই তেওঁ ক'লে যে এইটো মেডিচিন তাত দিব লাগিব। মেডিচিন ডক্টৰৰ ওচৰত লৈ গ'লোঁ। তেখেতে আকৌ দুটামান পৰীক্ষা দিলে। এইখিনি দিয়াৰ পিছত তেখেতে ক'লে যে নহয়, এইটো ইউৰলজিত লৈ যাব লাগিব আৰু ৰোগীজনীৰ অৱস্থা খুব ক্ৰিটিকেল হৈ আছে। আমি উপায় নাপাই লগে লগে আমি GMCH লৈ গ'লোঁ। GMCHত আমি তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ। GMCHৰ পৰা যিখিনি পৰীক্ষা নিৰীক্ষা দিছিলে সেই পৰীক্ষা নিৰীক্ষা কৰোৱাৰ পিছত আমি গম পালোঁ যে এই আমাৰ ভণ্টিজনী তাই এটা সম্পূৰ্ণ ভুল চিকিৎসাৰ বলি হৈ তাইৰ যিটো চিকিৎসা কৰিছিলে SD ভৰালীয়ে, তেখেত যিটো তেজপুৰ সদৰস্থিত EMM হস্পিটেল অৰ্থাৎ মিৰ্দা হস্পিটেল বুলি সহজতে সকলোৱে চিনি পায়, যে মিৰ্দা হস্পিটেল বুলি চিনি পায়। এই হস্পিটেল কৰ্তৃপক্ষৰ ভুলৰ বাবে বা সেইজন চিকিৎসকৰ ভুলৰ বাবে মোৰ ভণ্টিজনী কিডনীৰ পৰা পেচাবলৈ যোৱা যোনটো পাইপ আছে সেইটো তেওঁলোকে কাটি দিয়াৰ বাবে গোটেই জীৱনৰ কাৰণে আজিৰ দিনত পংগু হৈ গ'ল। এক খুব বেদনাদায়ক কথা যে মোৰ ভণ্টিজনী মাত্ৰ 24-25 বছৰীয়া এজনী ছোৱালী, তাইৰ জীৱনক লৈ আজি হেতালি খেলিছে এজন চিকিৎসকে। আৰু এইসকল চিকিৎসকে তেখেতসকলে কেনেধৰণৰ এনেকৈ কৰিব পালে, তেওঁলোকে কিহৰ ৰিচাৰ্চ চেণ্টাৰ কৰিছে, এইটো ৰিচাৰ্চ চেণ্টাৰ নেকি, এনেকৈ ৰিচাৰ্চ চলাই নেকি, যে এজন ৰোগীক মাৰি পেলাই তেওঁলোকে ৰিচাৰ্চ কৰাৰ ব্যৱস্থা কৰিব বিচাৰে নেকি? কাৰণ আমি যি সময়ত চাইছিলোঁ যে এনেকৈ তেওঁলোকে ভাল কৰিব বুলি আহিছিলোঁ, তেওঁলোকে ওলোটাই আমাৰ ক্ষতি কৰি দিলে। আমি গুৱাহাটীত অলৰেডি আমাৰ 2টা পাইপ ৰোগীজনীক লগোৱা হৈছে আৰু 2 মাহমান পিছত আৰু এটা ট্ৰিটমেণ্ট মানে অস্ত্ৰোপচাৰ হ'ব। আজি আমি সদৰ থানাত আহিছোঁ, আহি পেলাই আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁলোকে আচোৱা কিছুমান মন্তব্য কৰে। তেওঁ গা এৰা মন্তব্য কৰিব বিচাৰে। তেওঁৰ গাত দোষ নাই। প্ৰথমে আমাক সুধিছে যে আপোনালোকে আগত কাৰ তাত চিজাৰিং কৰিছিলে। যেতিয়া গম পাইছে তেওঁলোকৰ তাতেই কৰিছোঁ, পিছত আকৌ তেওঁলোকে কৈছে এইটো বেলেগ ফালেও হ'ব পাৰে, ভিতৰত যোনটো আছিলে এইটো পেচাব নহ'ব পাৰে। তাৰমানে এনেকুৱা কিছুমান আচৰিত মানে তেওঁৰ গাৰ পৰা দুখটো আঁতৰাই দিব বিচাৰে। কিন্তু এটা আচৰিত কথা হ'ল কিডনীটো পিছফালে থাকে, পেচাবৰ হেৰিটো পিছফালৰ পৰা আহে পাইপটো। সন্মুখত যিটো আপোনাৰ যিটো গৰ্ভাশয় থাকে, গৰ্ভাশয় তাত এইখিনি যেতিয়া কাটিং কৰে তাত যোৱাৰ কি যুক্তি আছে? গতিকে এওঁলোকে যে সম্পূৰ্ণ ভুল চিকিৎসা কৰিছে এই বিষয়ে আমি ইতিমধ্যে তেজপুৰ সদৰত আজি এজাহাৰ দাখিল কৰিছোঁ। ইয়াৰ লগতে আমি অসম মেডিকেল কাউন্সিল আৰু যিটো মেডিকেল কাউন্সিল অফ ইণ্ডিয়া দুয়ো ঠাইতে আমি ইতিমধ্যে অভিযোগ দাখিল কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমি ৰেডি কৰিছোঁ। আমি তাত অভিযোগ দিম আৰু আমি ন্যায় বিচাৰিছোঁ যে আমাৰ ওপৰত যি অন্যায় হৈছে এয়া যাতে দ্বিতীয় কাৰো ওপৰত নহয়। কাৰণ আমাৰ ভণ্টিজনী আজিৰ দিনতো খুব এটা ক্ৰিটিকেল কেয়াৰত ৰখি আছে আৰু খুব ক্ৰিটিকেল অৱস্থাত ৰখি আছে। গতিকে আমি উচিত ন্যায় বিচাৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা।
ভুল চিকিৎসাৰ ফলত ভনীয়েক এনে জীৱন মৰণৰ সন্মুখীন হোৱাৰ বাবে এতিয়া তেজপুৰৰ EMM হাস্পাতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ কৰ্তৃপক্ষৰ লগতে ডাক্তৰ SD ভৰালীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ আবেদন জনাই ছেলিম আহমেদ নামৰ ব্যক্তিজন আৰু